ৰঙৰ উৎসৱ ফাকুৱাৰ শুভক্ষণত আপোনালোক সকলোকে আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ। এই উৎসৱৰ ৰঙৰ দৰে উজ্জ্বল আৰু ৰঙীন হৈ উঠক আপোনালোকৰ মন আৰু জীৱন। ফাকুৱাৰ এই ৰঙীন পৰিৱেশৰ মাজতে প্ৰতিগৰাকী সংগীতপ্ৰেমী হৃদয়ত সুকীয়া স্থান দখল কৰা আমাৰ অতিকৈ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তেখেত আমাৰ কাষত নাই যদিও আমাৰ অন্তৰত সদায় থাকিব। প্ৰতি বছৰৰ দৰে আমাৰ গাঁৱত এইবাৰো সাৰ্বজনীন দৌল উৎসৱ পালন কৰা হৈছে। ৰঙৰ উৎসৱ ফাকুৱাৰ এই পবিত্ৰ ক্ষণত আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হাটবৰ গাঁও পঞ্চায়তৰ সভাপতি দীপেন কোঁৱৰ ডাঙৰীয়া, লগতে উপস্থিত থাকে টিকেন্দ্ৰ ডেকা-দলৈ ডাঙৰীয়া, লগতে বিশেষকৈ মোৰ অতিকৈ আপোন আত্মীয় আভাৰণী মেধিখুৰী। তেখেতলোকে আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। তেখেতলোকক এখনি ফুলাম গামোচাৰে সন্মান জনোৱা হয়। এই সন্মান হৈছে আমাৰ মৰমৰ চিনস্বৰূপ। তেখেতলোকৰ সুন্দৰ ভাষণেৰে আমাক আপ্লুত কৰিলে আৰু তেখেতলোকৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমাৰ বাবে গৌৰৱৰ বিষয়। পুনৰবাৰ পবিত্ৰ ফাকুৱা আৰু দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ভাগৱত ভৱনৰ ভকতৰ এই পদধূলিৰে সকলোকে ভালে ৰাখক। ধন্যবাদ।